Hello my dear students. আজি আমি আলোচনা কৰিম ক্লাস 11 ৰ চেপ্টাৰ 3 ত্ৰিকোণমিতিক ফাংচনৰ এক্সাৰসাইজ 3.3 ৰ কোৱেশ্চন নম্বৰ 12 ৰ পৰা সব বহুত দিন আগতে 3.3 ৰ 11 নম্বৰ লৈকে কৰিছিলো যোনটো মই ডেসক্ৰিপচনত লিংকটো দি দিম তাৰে পৰা চাই লবা আৰু আজি যোনটো কোৱেশ্চন আলোচনা কৰিম খুবেই দৰকাৰী আৰু এইটো চেপ্টাৰ যেতিয়া তোমালোকে যদি কিবা কাৰণত ডাউট হৈ থাকে তেতিয়াহ'লে তুমি ভাবি লোৱা যে তোমাৰ কাৰণে মেথছ বাদ দিব লগা হ'ব সিচুৱেশ্যন ঠিক আছে তো তোমালোকে যিমান পাৰা এইটো চেপ্টাৰ ভালকে পঢ়িবা ঠিক আছে আৰু এটা চেপ্টাৰ তোমালোকে ভালকৈ কৰিবা যোনটো মই তোমালোকৰ লিংকটো তলত দি দিম লিমিট এণ্ড ডেৰিভেটিভ এই দুটা চেপ্টাৰ তোমাৰ ইন ফিউচাৰ বহুত কামত লাগিব আৰু প্লাছ কি হৈছে তোমাৰ ক্লাছ যেতিয়া 12ত গুচি যাবা তেতিয়া তোমাৰ এই দুটা চেপ্টাৰ বেছিকে ইম্পৰ্টেণ্ট হৈ আছে ঠিক আছে এতিয়া চোৱা কুৱেশ্যনটো ষ্টাৰ্ট কৰোঁ কুৱেশ্যন নম্বৰ 11 আগলৈকে হৈছে তো আজি আমি ষ্টাৰ্ট কৰিম কুৱেশ্যন নম্বৰ 12 ৰ পৰা তো 12ত কি আছে চোৱা এইখিনি মোৰ প্ৰুভ কৰিব লাগে তো লেফট সাইডত কি আছে চোৱা কি আছে sin square 6x minus sin square 4x এটা কথা মনত ৰাখিবা যেতিয়া তোমাৰ সাপোজ x square minus y square হয় তেতিয়াহ'লে কি লিখিব পাৰো x minus y আৰু কি লিখিব পাৰো x plus y লিখিব হয়তো প্লাস ইয়াতে দিছে হয়তো প্লাস ইয়াতে দিছে একো প্ৰবলেম নাই তো ইয়াতে তুমি x square minus y square হিচাপে লিখিলে কি লিখিব পাৰো sin 6x plus sin 4x clear এবার কি লিখিবা sin 6x minus sin 4x জাস্ট এইটো এপ্লাই কৰি দিয়া হৈছে এবাৰ চোৱা ইয়াতে একো কৰিব লগা নাই জাস্ট এটা লাইন এবাৰ মন ৰাখিবা যে তুমি আগতে পাইছিলা যে সাপোজ sin a প্লাস যদি sin b থাকে তেতিয়াহলে ৰিজাল্টটো কি আহে এই ফৰ্মুলাখিনি মন ৰাখিব লাগিব হেতু হল কি থাকে 2 sin a plus b divided by 2 and cos a minus b divided by 2 ঠিক আছে আৰু সেম প্ৰসেসত যেতিয়া তোমাৰ ইয়াতে মাইনাস আহি যাব সব sin a minus sin b তেতিয়াহলে তুমি ইয়াৰ ৰিজাল্ট কি পাবা 2s cos a plus b divided by 2 and কি পাবা sin a minus b divided by 2 তো সবাই ইয়াতে a মানে কিমান বুজাইছে a মানে কিমান বুজাইছে 6x and b মানে কিমান বুজাইছে 4x তো x যেতি সো দুটা প্লাস হত আছে মানে a2 হিসাবত আছে ঠিক আছে দুই এক নম্বরত আছে তো কি লিখিবা 2 sin a means 6x plus 4x divided by 2 clear into cos কি আছে 6x minus 4x divided by 2 গোল এবারে ইয়াতে কি পাবা sin a minus sin b তেতিয়াহলে কি হৈ যায় 2 cos 6x minus 4x sorry ইয়াতে প্লাস divided by 2 and last এটো কি হ'ব তোমাৰ sin 6x minus এবাৰ 4x এটো minus divided by 2 এই কথাখিনি মন থাকিব ইয়াতে ব্ৰেকেট এটা লগাই দিবা ক্লিয়াৰ ইয়াতে সব মাইনাস কিন্তু 6x minus 4x divided by 2 তো d is equal to 2 sin so 6x plus 4x তো কিমান হৈ গল 10 হৈ গল divided by 2 that means কিমান পাবা 5x ইয়াতে কি পাবা cos 6x minus 4x minus 2x divided by 2 তো ডাইরেক্ট x পাই আছে ইন এখানে গুছি গল 2 cos ইয়াতে কি 6x plus 4x 10x divided by 2 that means 5x আর লাস্ট টু কি হবে sin 6x minus 4x minus 2x will divided by 2 তার মানে কি পাবা sin 2x divided by 2 আছে তো ডাইরেক্ট x হয়ে গেল তো d is equal to sin 2 হয়ে গেল sin 5x এই যোনটো 5x আছে এইখিনি ইয়াতে লিখে দিলো cos 5x লিখে দিলো ক্লিয়ার এবার কি লিখিম 2 so sin x আৰু এই ইয়াতে cos x আছে cos x ইয়াতে লিখে দিলো আৰু এটা সৰু আছে ইয়াতে ব্ৰেকেট লগাই দিলো তো d is equal to এইটো ফৰ্মুলা গমাই পাইছা যে sin 2a equal to কি হয় 2 sin a and cos a হৈ যায় ক্লিয়াৰ এবাৰ চোৱা এইটো পৰা যদি কিবা কাৰণ এইটো পাই যোৱা তো ইয়াৰে পৰা এইটো পাৰ্ট obviously পাব তো ইয়াতে চোৱা 2 sin a cos a 2 sin a cos a তাৰ মানে ইয়াতে 8 জায়গাত কিমান আছে 5 তাৰ মানে ইয়াতে কি লিখিবা sin 2a আছিলে হয় না ইয়াতে a পাইছিল তো ইয়াতে 5 আছে তো ইয়ালে 2 ইনটু কৰিলে কিমান হৈ যায় 10x আৰু এটোৰ লগত কি পাই আছে ডাইৰেক্ট 2 so sin 2y6 clear sin 2y6
এইখিনি দিছে, তো হয়তো ইয়াতে উল্টাকে দিছে, ইয়াতে কি দিছে তোমাৰ sin 2x আৰু কি দিছে sin 10x, একই কথা। তো এইখিনি আছে তোমাৰ রাইট হ্যান্ড সাইডত, হেন্স দ্য রিজাল্ট। খুবই দরকারি হয় কিন্তু এই কুৱেশ্যনটো তোমাৰ 2020ত আহিছিলে, খুবই দরকারি হয়, এইবাৰো অহাৰ চান্স আছে, তো ভালকে চেক কৰিবা। Question number 13, cos squared 2x minus cos squared 6x equal to sin 4x sin 8x ইয়াক প্ৰুভ কৰিব লাগে লেফ্ট সাইডে আৰু ৰাইট সাইড দুটাই একে দেখাব লাগে। তো চোৱা লেফ্ট সাইডত কি দিয়া আছে, খুবই দৰকাৰী হয় এইবোৰ। cos square 2x minus cos square 6x আছে, এইটো সেম প্ৰসেছত কি লিখিবা a square minus b square যোনটো আছে সেইটো হিচাপত লিখিলে কি লিখিবা cos 2x plus cos 6x, এবার কি লিখবা cos 2x minus cos 6x লিখিম, ক্লিয়ার এখানে। তো ডি ইকুয়াল টু চাবা এইটো মই সাইডত লিখি লৈছোঁ যোনটো টাইম শর্ট হোৱাৰ কাৰণে। কি আছিল cos a plus cos b, তো কি হয় 2 cos a plus b divided by 2 and cos a minus b divided by 2, তো আপুনি ইয়াতে কি লিখিবা 2s cos a means 2x plus b means 6x divided by 2 আৰু কি লিখিবা cos 2x minus b मतलब 6x divided by কি হ'ব 2 হৈ গ'ল। এবার এইখিনি এইটো পার্ট মোর গুছি গ'ল, এবার ইয়ার লগত লিখিবা। তো ইয়ার লগত কি আছে cos a minus cos b হলে কি হয় minus 2s sin a that is 2x plus 6x divided by কি হ'ব 2 আৰু ইনটু ইয়াৰ লগত একেলগে লিখিবা sin, একেলগে লিখিবা দে, এইটো লাইন একেলগে হ'ব sin 2 ইয়াতে হ'ব a মানে 2x minus 6x, ক্লিয়াৰ। ইয়াতে ইনটু হৈ থাকিব, এইখিনি লিখিলে হৈ গ'ল, একো প্ৰবলেম নাই। নেক্সট চাবা, তো ডি ইকুয়াল টু কি হৈ যাব চোৱা 2, ইয়াতে কি পাইছে cos 2x plus 6x that means 8x divided by 2, তো that means কিমান হ'ব 4x cos ইয়াতে কিমান পাই আছে 2x minus 6x, মানে কি হ'ব minus 4x divided by 2, তো মানে কিমান পাব minus 2x হৈ যাব। ইয়াতে কিমান পাই আছে এইখিনি গ'ল এটা, আৰু ইয়াতে কিমান পাব 2, এই ইয়াতে মাইনাস আছে তো মাইনাস ইয়াতে লিখিলো sin, সো 2x plus 6x 8x divided by 2, তার মানে কিমান হ'ব 4x, ইয়াতে কিমান পাই আছে sin, সো 2x minus 6x তার মানে কিমান হ'ব minus 4x divided by 2, তার মানে কিমান হ'ব minus 2x হৈ গ'ল। বাস এটা কথা মনত ৰাখিবা ইয়াতে যে cos যেতিয়া মাইনাস থিটা হৈ যায় তো ডি ইকুয়াল টু cos থিটা হৈ যায়, আৰু যদি sin মাইনাস থিটা হৈ যায় তেতিয়াহ'লে কি হয় মাইনাস sin থিটা হৈ যায়, ক্লিয়াৰ। তো ডি ইকুয়াল টু ইয়াতে কিমান পাই আছে 2 cos 4x আৰু এইটো কি হ'ব cos 2x, আৰু ইয়াতে কিমান পাবা তুমি চাবা এইখিনি গুচি গ'ল minus 2 sin 4x, ইয়াতে কি লিখিবা minus sin 2x, কাৰণ মাইনাস থিটা থাকিলে ওলাই আহে। তো এই মাইনাস আৰু এই মাইনাস কি হৈ যাব প্লাস হৈ যাব, তাৰ মানে কিমান পাবা 2 cos 4x and cos 2x, তাৰপিছত কি পাবা ব্ৰেকেট দিয়া দৰকাৰ নাছিল 2 sin 4x, ক্লিয়াৰ। তো ইয়াৰ পৰা কি লিখিব পাৰা 2 sin 4x আৰু ইয়াতে কি আছে cos 4x এটা গ'ল, and ইয়াতে 2 sin, সরি ইয়াতে তোমাৰ এইটো কি হৈছে এইটো কিন্তু সাইনে হ'ব দে, এইটো সাইনে, তো 2 sin 2x and cos 2x এইটো সাইন হ'ব। তো ডি ইকুয়াল টু কি এইখিনি মানে কি লিখিব পাৰা sin 8x হৈ যাব, এন্ড ইয়াতে কি পাবা তুমি sin 4x হৈ যাব, কাৰণ কি জানা sin 2a ইকুয়াল টু কি হয় 2 sin a and cos a হৈ যায়। এতিয়া চোৱা এর জায়গাত যদি 2x হৈ যায় তাৰ মানে ইয়াতে কি হ'ব 2 into 2x, 2 কিমান হৈ আছে 4 হৈ আছে, তো ইয়াতে 4 আহিছে, সেম প্রসেস 2 জায়গা এর জায়গা যেতিয়া 4 হৈ যাব তো কিমান হৈ যাব 8 হৈ যাব। এইখিনি কথা মন ৰাখিবা, এইটো কিন্তু সাইন দেই, ঠিক আছে।